কোনোবাই শুনিব বুলি চেপি চেপি কণাটো কিমান কষ্টকৰ সেয়া মই জানো, মোৰ গাৰুটোৱে জানে। কিন্তু তই নুবুজিলি। কেতিয়াবা মোৰ তোক সুধিবলৈ মন যায় জানো, তই অতীতক পাহৰিবলৈ মোৰ লগত আছিলি নে সঁচাকৈয়ে ভাল পাইছিলি? বহুতৰে এক্সামৰ ৰিজাল্ট বেয়া হয় আৰু বহুতেই পঢ়াত বহুত গাধা থাকে, অৰ্থাৎ বেয়া থাকে। কিছুমান 24 ঘণ্টাত পঢ়াৰ টেবুলখনত বহি থাকিলেও একোৱেই মনত নাথাকে। তেওঁলোকে সদায় সমাজৰ পৰা কিছুমান ককৰ্থনা শুনিবলগীয়া হয়। প্ৰতিদিনে হয়তো কোনোবাই নহয় কোনোবাই কয়, তহঁতি পঢ়াত যেতিয়া ইমানেই বেয়া, তহঁতি আৰু জীৱনত একো সফল হ'ব নোৱাৰ, তহঁতৰ আৰু শেষ একোৱেই নাই, তহঁতি বৰবাদ হৈ গ'লি। আৰু তোমালোকক এটা কথা কওঁ, তোমালোকে যেতিয়া যিমান পঢ়িলেও মনত নাথাকে, চেষ্টা কৰিবা, চেষ্টা নকৰিবলৈ কোৱা নাই, কিন্তু অকৰ্মণ্য অলগদ্ধ কেতিয়াও নহ'বা। ডাঙৰৰ কথা শুনিবা। হয়তো তোমালোকে কোনোবাই গানত ভাল, কোনোবাই নাচত ভাল, কোনোবাই খেলত ভাল, আৰু তোমালোকে যিটো ক্ষেত্ৰতে ভাল সেই ক্ষেত্ৰটোত আগবাঢ়ি যোৱা। তোমাৰ মনে যদি কয় মই গান গাই ভাল পাওঁ, মই গান গালে সফল হ'ব পাৰিম, যোৱা, সফল হোৱা। তোমালোকে দেখুৱাই দিয়া সমাজক যে কেৱল শিক্ষাগত অৰ্হতা থাকিলেহে মানুহ সফল হ'ব নোৱাৰে। ভগৱানে কিছুমান লোকক কিছুমান কলা দিয়ে, সেইবিলাক লৈও মানুহ সফল হ'ব পাৰে। ধুৱাই দিলে